নমস্কাৰ, মই আছোঁ বৰ্তমান আমাৰ ঘৰত মানে তিনিচুকীয়ালৈ আহিলোঁ আৰু এতিয়া এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। আজি সৰু এটা ভিডিঅ' লৈ আহিছোঁ। এয়া বাগানৰ মাজে মাজে আহি আছোঁ, বাগানৰ গলিয়েদি আহি আছোঁ আৰু যিমানেই আহি আছোঁ সিমানেই মানে আগৰ দিনবোৰলৈ মনত পৰি গৈছে। আহক আজি একদম ধুনীয়া এটা ঘৰ দেখুৱাম, যোনটো ঘৰত আমি সৰুতে থাকিছিলোঁ। আহি থাকক দেই। এয়া আমাৰ বৌক লৈ আহিছোঁ, বৌয়ে মই আহি আছোঁ, বৌকো দেখুৱাওঁ, আগৰ দিনৰ কথাবোৰ ক'ম আৰু বৌক কেনেকুৱা লাগিছে কোৱা? বহুত ভাল লাগিছে। তুমি আগতে আহিছা চাগে ন? মই আহিছোঁ। চাওকচোন বাগানেই বাগান, বাগানৰ মাজে মাজে আহি আছোঁ। মই কিন্তু বহুত বছৰ হ'ল অহা নাই। নমস্কাৰ, এতিয়া সেই বিশেষ ঠাইডোখৰ পালোহি। মই য'লৈ আহিছিলোঁ এয়া বাগান, চাৰিওফালে বাগান আৰু বাগানৰ মাজত মই আছোঁহি আৰু ইয়াত এটা ঘৰ আছে। এই ঘৰটো দেখাই দিয়া। এই ঘৰটো দেখিছেনে? এই ঘৰটোতে আমি সৰুতে আছিলোঁ। এইখন বৰমাহঁতৰ বাগান আৰু দেউতাই ইয়াতে মোহৰি কৰিছিলে আৰু এখন ঘৰতে আমি সৰুতে থাকিলোঁ। ইয়াৰ পৰা স্কুল পঢ়িলোঁ বাগানৰ মাজত। মানে সঁচাকৈ আগৰ দিনৰ কথালৈ বৰকৈ মনত পৰিছে। দেউতাই বাইচাইকেলত লৈ যায়, আগতে স্কুললৈ যাওঁ আৰু টাউনলৈ বহুত দূৰ হয় ইয়াৰ পৰা, বাগানৰ পৰা বাইচাইকেলতে উঠি গৈছিলোঁ। এই ঘৰটো দেখিছেনে? ঘৰটো এতিয়া বেলেগ মানুহ থাকে বাৰু, বাগানত কাম কৰা মানুহ। আৰু এখন দোকান আছিলে আমাৰ আৰু এইফালে আমাৰ ঘৰ থকা ঘৰ আছিলে। ইয়াতে কিমান যে খেলিলোঁ বাগানৰ মাজত। এতিয়া দেউতা নাই, এই পৃথিৱীতে নাই দেউতা। ইয়াতে থাকি ডাঙৰ দীঘল হ'লোঁ সৰুতে। এয়াই আৰু এয়া চাংঘৰৰ ওপৰত উঠিছিলোঁ, এতিয়া নামি আহিছোঁ দেই। কেনেকুৱা লাগিছে চাংঘৰটো? অকণমান দূৰৰ পৰা দেখাই দি আছোঁ। এতিয়া সন্ধিয়া হৈ আহি আছে আৰু ঘৰলৈ উভতি আহিছোঁ। কিবা এটা ভাল লাগি গৈছে ইয়ালৈ আহি। বৌক লগ ধৰি লৈ আনিছোঁ। কাইলৈ যাম আকৌ বেলেগ। হেল্ল' গাইজ, আজি মোৰ ঘৰত দ্বিতীয়টো দিন আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। দিনটো মই কি কৰিলোঁ, ক'লৈ গ'লোঁ, সকলোবোৰ আজি ভিডিঅ' যোগেদি দেখুৱাম। তেনেহ'লে আহক ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। হেল্ল', ৰাতিপুৱা এতিয়া 7টা বাজিছে আৰু মই শুই উঠিছোঁ। যিহেতু মই মা ঘৰত আছোঁ, যিমান দেৰিলৈকে শুলেও কোনো কোৱা মানুহ নাই। আৰু দেখিছেনে, শুই উঠিয়ে মুখখন ধুয়ে মই চাহ খাইছোঁ। চাহ খোৱাৰ পাছতে এয়া বৌয়ে ভাত দিলেই নহয়। গা পা ধুই এতিয়া মই ভাত খাব লৈছোঁ। কিমান যে কপাল দেখিছেনে। ৰাতিপুৱাই ভাত খাই মেলি আজৰি হৈ অলপ সময় শুলোঁ আৰু আবেলি সময়ত ওচৰৰ বৌ এজনী ঘৰলৈ আহিলোঁ থ্ৰেডিং কৰিবলৈ বুলি। বৌয়ে মই এয়া দেখিছেনে, ময়ো থ্ৰেডিং কৰি ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ এঠাইলৈ। ক'ত যাম ভিডিঅ'টো চাই থাকক দেই, গম পাব। এটা ধুনীয়া ঠাইত যাব লৈছোঁ। এতিয়া সন্ধিয়া হৈছে, অলপ পাছত যাম আৰু ওলাই মেলি ৰেডি হৈ ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই থাকিব দেই, ক'লৈ যাওঁ কি কৰোঁ। এটা মিনি ব্লগ লৈ আহিছোঁ আজি আৰু এতিয়ালৈ ইমানেই। ঠাইডোখৰ পাই আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। বাই। বৰ্তমান আহি পালোহি পাটকা ৰিজৰ্ট আৰু এইখন চাওক কি ধুনীয়া পৰিৱেশ। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আহক। আৰু এতিয়া ৰিজৰ্টৰ ভিতৰলৈ সোমাই আহিলোঁ। গোটেই লাইটবোৰ জ্বলি আছে, কিন্তু দুখৰ কথা কি জানেনে, মানুহ যে এটাও নাই। বহুত বেয়া সময়ত আহিলোঁ, সময়টো দেৰি হৈ গ'ল। ইয়াত দিনতহে মানুহ হয়। উপায় নাই, দুখনমান ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ আৰু মই নাই অকণমান খেলিলে। মানুহ দেখিছেনে, একেবাৰে মানুহ নাই। ইয়াতে খাব পৰা ৰেষ্টুৰেণ্ট আছে, বহুতে খাবলৈ আহে আৰু লগতে ল'ৰা ছোৱালী খেলিব পৰা সুবিধা আছে। আমি কিন্তু একো নাখালোঁ আৰু দেখিছেনে, পাটকা ৰিজৰ্টৰ ওচৰতে বজাৰ এখন বহিছে আৰু তাৰ পৰা আমি বিদায় লৈ ডাইৰেক্ট আহিলোঁ আমাৰ বৰহাবজানত। ইয়াতে খাব লৈছোঁ কিবা কিবি, পাপৰি চাট খাইছোঁ, খাবলৈ কিন্তু কিমান টেষ্টি। আৰু পাপৰি চাট খাই মেলি ঘৰলৈ যাওঁগৈ আৰু এয়া দেখিছেনে। আৰু এয়া মাহ প্ৰসাদ খাব লৈছোঁ ৰাতিখন। মায়ে নামঘৰৰ পৰা আনিছে, আজি ভাদ মাহৰ প্ৰথমটো দিন আৰু আজি ভিডিঅ'টো ইমানেই। বাই।